জহনী এটা কালিৰ পৰা দেখা দেখি না ক'ত গৈ সোমালেগে ঠিক নাই ঘৰলৈ আহিব লাগে নি তাৰ খবৰেই নাই এতিয়া বেলি এডোখৰ হ'ল এতিয়ালৈকে তাৰ ঘৰত দেখা দেখিয়ে নাই তাৰ ভাব ক'ত গৈ মৰি আছে ঠিক নাই আজি আহক ৰ তাক মই ভালকৈ দিম মছলা ৰ তাক সি ঘৰ আহি পঢ়িছিল বাৰু তাক আজি মই মা কি হ'ল ক'ত আছিলিগে কালিৰ পৰা মই ছোৱালীজনী ভাল পাইছো ক'ত ছোৱালী কালি ধৰা পৰিলে লৈ আহিলো কি ধৰা কৰিলে ক'ত ভিতৰ ঘৰ ছোৱালীজনী সোমাবলৈ আহিছ তোৰ পানীৰ পৰা ওলা ক'ত ভিতৰ ঘৰ ছোৱালীজনী সোমাইছে ঘৰৰ পৰা ওলা ইয়াত সোমাবি মোৰ ঘৰৰ ভিতৰত আহি পানি জানো এটা ক'ত ভিতৰ ঘৰ ছোৱালীজনী সোমাইছে ইয়াত একো ধৈৰ্য ধৰিব নাই এনেকুৱা মই ল'ৰা মই ঘৰত সোমাবলৈ দিওঁ নেলাগে থাকিব ওলা কাৰ ঘৰ পৰা আনিলানো কাৰ ছোৱালী নো এজনী নব চেনি যে চেনি যে হ'ব মামনি শান্তি হওক নেলাগে ক'ত ভিতৰ ঘৰ ছোৱালী ইয়াত মই ভিতৰত সোমাবলৈ দিব নাই হ'ব মই খেদিমহে ঘৰৰ পৰা উলিয়াই পানি শান্ত হওক অকণমান শান্ত হওক দিয়ক বাহনডাল দিয়কচোন মই কৰি দিছোঁ আপুনি অকণমান শান্ত হওক এহেঁতি ইনোচোন ভাইটি ঘৰত নাথাকি আমি খুব কাম তাৰপিছত ইনক ঘৰলৈ খেদি দিম বুজি পাইছে নাই ইনো মোক কাম কৰি হাত চাতবোৰ বৰ বেয়া হৈ গৈছে কাম নাজানিচোন ঘৰত লাগেই সেইটোকে কৰক না আপুনি নাখাওক দিয়ক অঁ ভাইটি আহা আহা মা সেয়া এটা কৰিলে আহি আহা হ'ব এতিয়া সহায় কৰিব নালাগে বৰ ভাল কাম কৰি আহিছ নহয় উঠ ভিতৰলৈ যা যাগে ভিতৰলৈ যা ইয়াত চাই নাথাকিবি মোক দেখুৱাই নাথাকিবি ইয়াত ভিতৰত যোৱা ভিতৰলৈ যোৱাগে যোৱা ছোৱালী নাপালে ভিতৰ ঘৰ ছোৱালীহে পালেগে সি মই এতিয়া ৰাইজৰ আগত কেনেকৈ মুখ উলিয়াম মানুহৰ আগত নাক কাণটো কটালে সি এনে ভাল কাম কৰিলে সি একেবাৰে বৰ হেৰি ঘৰ লাট গবনৰ ঘৰ জীয়েকজনী আনি সোমাইছে ঘৰত মোৰ ল'ৰাহে পালিগা আৰু ল'ৰা নাপালি বিচাৰি ইমান ভাল ভাল মানুহৰ ঘৰ ছোৱালী পাওঁতে সি নানিলে সি এতিয়া ভিতৰ ঘৰ ছোৱালীহে পালেগে সি খনত দুজনীকে বোৱাৰী থাকোঁতে ৰাতিপুৱা শুই উঠি মদ তাল ঘৰ সাৰিবলগীয়া হৈছে হা এইভক মোক কেলে বিয়া পাতি আনিছিলে ভাত কাহি খাবলৈ আনিছিলে এইভক এইবোৰ দেখা আগতে যি মই কেলে মৰি নাথাকিলোঁ হয় এইবোৰ চাব লাগে মোক ভগৱানে ইয়াত ৰখাইছে এইবোৰ বোৱাৰী থকাতকৈ নথকাই ভাল এনেকুৱা বোৱাৰী নালাগে মোক এনেকুৱা বোৱাৰী ঘৰত কাঢ়ি ভাত পানী বনাই খুৱাব মোক অ' মা ৰাতিপুৱাই নো কিহৰ ইমান হুলস্থুল কৰিছে আমাৰ নবৈ উঠাই নাই নি মই আকৌ ভাবিছিলোঁ নবৈয়ে ভাত পানী বনাই ৰেডি কৰি থৈছে এতিয়ালৈকে উঠাই নাই খাপাই মহাৰাণী হ'ব থ সেইজনী এতিয়ালৈকে শুনা সেইজনী এতিয়ালৈকে শুই উঠিব হোৱাই নাই নি 7টা বাজিলে তাই মৰিয়ে আছে তাই এতিয়ালৈকে উঠিবহে নাই মই কৈছোঁ না তোক তেতিয়া তাক নানো বুলি তই শুনিলি মোৰ কথা নুশুন নেকি এতিয়া পাছ আছে সেইজনীক নি মই ঘৰত বাপেক নাকৰ আগত মই চমজাই থৈ আহিম ৰ সেইজনীক কি আনি ইয়াত গোটালেহি মা চাহ খাই লওক আহক নব আপুনিও আহক চাহ খাই লওক আহক মা হ'ব থ বেলি এডোখৰত চাহ দিবলৈ আহিছোঁ এতিয়া ভাত বনাগে চেহেৰাটো থাকিব নালাগে সোনকালে যা মই আকৌ আজিকালি ভাত চাত বনাব নোৱাৰোঁ আকৌ দেই মা সদায় ভাত বনাই আমনি লাগিছে আজি আৰু নতুন বোৱাৰীয়ে ভাতকেইটা বনাওঁ কি ভাত বনাইছ আজি তোক দি আছোঁ ৰ মজা মই মোৰ জেগা ল'বলৈ আহিলি তই তোক ঘৰৰ পৰা নিখেদিলে মোৰ নামো মেনকা নহয় বেলি এডোখৰমান ভাত বনাই হোৱাগৈ নাই এতিয়াহে ভাতকেইটা খাবলৈ মাতিব পাৰিছে তাই কি বৰ ভোজ বনাইছে ঈশ্বৰে জানিছে আৰু লৈ আহ ভাত নব ভাত খাওক আহক ৰ'বা গৈছোঁ অ' মা নবৌয়ে বনাই ভাত খাই কেনেকুৱা পাইছে ৰ খাই চালেহে গম পাওঁ এইবাৰ নিমখে দিলে নে এইবাৰ দাইলে বনাইছে নে এইবাৰ ভাজিয়ে বনাইছে নে ৰাম হৰি এইবাৰ ভাত কাক খাব লৈছ নে এইবাৰ ভাত মই নাখাওঁ এনেকুৱা ভাত নে কি হ'ল তোমাৰ বেয়া হ'ল নেকি ইমান নিমখ চুকাও এইবাৰ ভাত খাব নোৱাৰি দেই তাই খোৱাকে হ'বা নে মই নাখাওঁ এইবাৰ
মাৰণী শুই আছে ৰহ তাইক মই দিছোঁগৈ বোৱাৰী বোৱাৰী উঠা শুই থাকিব নালাগে আৰু মাৰ কথাবোৰ ধৰি থাকিবা মাটো এনেও বয়স হৈছেচোন তেওঁ যিবোৰ কৰিব লাগে কৰিলে এয়া লোৱাচোন কাপোৰকেইটা ধুই দিয়া মোৰ বৰ মানে নখবোৰ বেয়া হৈ গৈছে কাপোৰ ধুই দিওঁ এইবোৰ ধোৱাচোন হোৱা বতাহী বতাহী কি হ'ল এইফালে কি হ'ল এইফালে কথা এটা হ'ল হেন্দুৰ পিতেকে হেনো ছোৱালী আনি ভৰাই থৈছেহি নহয় কালিয়ে ব'ল এতিয়া খবৰ এটা লৈ আহোঁগৈ তামোল এখনো খোৱা হ'ব আকৌ ব'লা কঁকালৰ বিষত মুঠতে থাকিব পৰা নাই ঐ তই আকৌ কমকৈ ক'লে নুশুন নহয় চিঞৰি চিঞৰি ক'ব লাগিব মোৰ আকৌ এই কাণখন অকণমান গৈছে বুজিছা হেন্দুই 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 বতাহি পকিলি ছোৱালী আনি ভিতৰত ভৰাই থৈছেহি ওলা ছোৱালী আনি ভিতৰত ভৰাই থৈছেহি মোক আকৌ নেলো পিতেকে কলতহে মই গম পাইছোঁ বতাহি আৰু পখিলি আহত বহিয়া বহুত দিনৰ মূৰত ওলাইছ দেখোন ধৰ কি মন কৰিবা আজি আহিলি তহঁতি বচোন কঁকালৰ বিষৰ পৰা শান্তি পোৱা হলো তহঁতি ভালে আছ নে ভালে আছো খাই বৈ আহিলি খালো আমাৰ আকৌ জহনী জাতীয় নুশুনে নহয় চিঞৰি চিঞৰি ক'ব লগা হৈছে কলা হ'ল নি আজিকালি কলা হ'ল ডাঙৰ ক'ব লাগিব তহঁতৰ ধান চান দাইছ নে দাইছ তহঁতে একা একেই আৰু দাই আছো আজিহে বোৱাৰী এখন পথাৰ যাবলৈ মন নকৰে বোৱাৰীবোৰে হয় নি আমাৰ এটা জহনী এটা কালি এজনী আনি সোমালে আহে আকৌ শুনিলো বোলে শুনিলি আকৌ আমাৰ সেই নেলো পিতেকে ক'লে তাই মাকে দেখি গ'ল বোলে ৰাতিপুৱা তই বাহনী লৈ মাৰিবলৈ আহিছ হেনো হয় নি সেই খবৰটো ল'বলৈ আহিলো কৈ জানো ভিক্ষু খোৱাজনী আহি সোমালে নাজানো লাং পাতি হ'ব বোৱাৰীজনী ভাল বুলিয়ে শুনিছো গম নাপাব কেনেকুৱা কালকলি সোমালেহি তেহেঁতৰ দুটা মনে মিলিছে তই আকৌ কি গাই পাই লাভ আছে বুজাই বহাই খাবি আৰু জহনী ভাই কি কৰি খাই খাব মোৰ সেইবোৰ দৰকাৰ নাই এতিয়া পিছে দাদা ঘৰৰ পৰা কিবা খবৰ আহিছে নি গম নাপাওঁ দেই মই একো সোধা নাই সোমাব দিছো সোমাই আছা কি কৰিছা গম নাপাওঁ বকি নাথাকিবি ঈশ্বৰকে ভাবা এতিয়া খুৰীহঁত আহিছে ওলাই হয় ন ছোৱালী চেনেলটো খুলি ল ঠাইখন নহাই ভালকে দে ওলক এটা লৈ আকৌ সেইবোৰ শিকাবলৈ নাই চকুৱে দেখা কামে আজিকালি ছোৱালী হ'ব ঘৰ ক'ত পিছে চেনী জীয়েক নিব দেখা লাগিছে আকৌ কেলে আমাৰ সেইফালে চোন স্কুললৈ গৈছে তাই স্কুললৈ কথাবোৰ আজিকালি আমাৰ সেই ওচৰ আমি ঘৰৰে আমাৰ হেন্দুৰী আমাৰ লগৰে একেলগে থকা আমি শুনিলো ৰাতিপুৱাই বোলে এনেকে নচলী আনিলে বোলে কালি আকৌ আমি পথাৰলৈ গলো আকৌ আমাৰ আকৌ এজনী আজিকালি এইবোৰ টিকটক নে চিকটক এইবোৰ বনাই সেইবোৰ বনাই নে কি ষ্টেম নে কি ষ্টেম সেইটো ভিডিঅ' তই গম পাৱ সেইবোৰ বনাই থাকে পথাৰলৈ নাযায় মই এতিয়া ৰুবলগীয়া হৈছে হেৰো আজিকালি কাম কৰি নোখোৱা তই বোৱাৰীহঁতে কাম কৰি খাম বুলি আশা নকৰিবি পিছে কোন কোন আছে এতিয়া ঘৰত মা দেউতা ভাইটি ভন্টি এতিয়া পিছে আমাৰ ইয়াত কচুগুটি চিনাকি হোৱা কিমান দিন হ'ল স্কুলত পঢ়ি থকা পাই চিনাকি আহিব নকবি স্কুলত পঢ়ি থাকোতে কেলে তুমোতে ভাল যে পাইছিলি যে গমেই নাপাওঁ এতিয়া শুনিছো এইবোৰ যে এল পি স্কুলৰ পৰা ভাল পাইছিলে বুলি সেইবোৰ লাং পাতি ঘাইজনী আহি সোমালেহি খুৱাব ভাল নাযাও পিছে আকৌ মানুহৰ মুখত শুনিছো আকৌ ছোৱালীজনী ভালেই বুলি শুনিছো বাৰু তই পিছে এইবোৰ ষ্টেম নে ফিষ্টেমত এইবোৰ বনাও নাই হিলছ নে ফিলছ কিবা যে বনাই নবনোৱাকে থাকিব ৰ সেইবোৰ বনালেও বনাবি শাহু আকৌ উলিয়াবি দে মন ওলা দে এইবোৰৰ লগত ভাল ওলাবি ভাল কি শাহুৱে পিছে বৰ দণ্ডুৰি আকৌ তই অকণমান চলত থাকিবি আৰু নিজৰ মাকতে এইবোৰ ভাবি ল'বি আৰু কথাবোৰ ধৰি মেলি নাথাকিবি আমি বুঢ়ী মানুহ থাকিমনো কেইদিন দিয়াই তই লাগি দিন থাকিবি আৰু যি হ'ল হ'ল আৰু দে মই যিটো কম মুখা কথা কৰিম আৰু ভাল পাই বেয়া পাই সেইবোৰ মই নাজানো আৰু এতিয়া লৰাই আনিলে আৰু বোৱাৰী ছোৱালী হৈ পিনি খাবি আৰু চলাই পেলাই খোৱাটো তাইহে দায়িত্ব এতিয়া পিছে চব ভালেই দেখিছো
চাহ অকণ খাই যা চাহ নাখাওঁ বুজিছ চাহ নাখাওঁ আকৌ ইমান নিয়মত আহিছ চাহ অকণ খা যা হেৰি নহয় আমিও এতিয়া উঠো চাহ অকণ খাই যাব ধুনীয়া দেখিলো পাই হয় নাই ধুনীয়া দেখি আমাৰ কচু গুটিতকে বহুত ধুনীয়া সেইটো কোলা মচ মচকে কোলা সেইটো নচালি বগিছে কোলা বগাতে নোখোৱা মানুহক চৰিত্ৰতহে মেইন না চৰিত্ৰ ভাল হ'ব যেন লাগিছে নচালি বৈ আকৌ চাহ খাবলৈ এদিন আহিম দেই গৈ থাকো দেই ভাত খাব আহিছো এদিন বহুত দিন লগে পোৱা না গ'ল নহয় তোৰ কামখন দেখুৱাৰ পিছত লগ খাব লাগিব ভাত খাবলৈ আহিবিলাক আছে শুনিছো গৈ থাকো দেই লাগি দিন থাকি দিয়া হাবুৱে তেনেকুৱাই ধৰি মেলি নাথাকি দিয়া সেইবোৰ কথা তই যা দেই কেতিয়াবা আহিবি খুলিয়ে যায় জানো কি হ'ল কেলে চিঞৰি আছ এই মই ঘৰলৈ যাম বুলি ভাবিছিলো কেলে ওলাই মেলি কবলৈ আহিলি যে অথনিৰ পৰা কবলৈ নেদেখিলে নি এই নহয় কাম কৰি আছিলো যে এই মানে সুনিতা ভাগৰ বাৰ্থডে তাই আকৌ মন হলে কেকে নাকাটে নহয় আকৌ যাওঁ নে কি যা ওলালে যেতিয়া থাকিবি নে পিছে আহিবিগে সেইটোহে গম নাপা তালৈ গৈহে হ'ব ৰাতি আকৌ বাৰ্থডে পাৰ্টি হ'ব নহয় ডান্স চান্স চলিব তাত যা দেৰি নকৰিবি সোনকালে যা ঠিক আছে দিয়ক যাওঁ দেই হ'ব যা এয়াহে মোৰ বোৱাৰী খবৰে নাই কিনো কৰি আছে তাইহে জানে এজনী তাই আকৌ গাঁৱলৈ যাবলৈ আছে তাই বাৰু যাওক ইজনীয়েতো সুধিব পাৰে নে মা চাহ অকণ খাওঁ কি বুলি পাৰে নে নোৱাৰে তাই মোৰ ককা লগা গ'ল নে ভৰিকে গ'ল ধৰি ককালে গ'ল নে ভৰিয়ে গ'ল চাহি কোন আছ মৰিলো আই আহ ধৰি কোন আছ আহ জহনী কলৈ গলি সৌ জহনী আহ খালে বতাহি বাব ভৰিটোকে গ'ল নেকি ঠিক নাই ধৰ কোন আছ ধৰ কেনেকেনো ককালিকে থাকিলে নেকি কেনেকেনো কৰিলি জহনী সেইখিনিতে উঠিছিলে চাহ বনামগে বুলি পকা সেই পিছফা কৰিলো দুজনীকে বোৱাৰী থাকি তই নিজে চাহ বনাবলৈ গৈছ এবাৰ জহনীপা মৰিলে নে আছে জানো বহুৱাই দে কিন্তু বহুৱাই দে ইমান বিষাইছ কলৈ গলি গৈ কোন আছ মোক অকমান মালিচ কৰি দেহি মলম চলম অকমান সানি দেহি কোন আছ আহ ইমান বিষাইছ ভৰিটো কঁকালটো আহ হ'ব হ'ব ৰ সৰু বোৱাৰীয়ে গৰম পানী কৰিছে নহয় নালাগে তাই মোক গৰম পানী কৰিব ৰ বতাহি কলৈ গলি বতাহি আহ আছো দে কাষতে আছো পানী অকমান দে কঁকালো গৰম পানীয়ে দিয়া নে কিয়ে দিয়া মোক হাতি দিয় মলম অকমান সানি দিয় কলৈ গলি মৰিলি নে আছ গৰম পানী অকণ আনিছোঁ সেক দি দিওঁ দিয়ক নালাগে তই মোক খাই দিব নালাগে তই যি কৰিবি আকৌ তই মোক তেল দিবই নালাগে গৰম পানী মলম সানি মালিচ কৰিব নালাগে মোক একো কৰিব নালাগে মই মৰিলেও মৰিম আৰু জিলেও জিম যি হ'ম আৰু একো কৰিব নালাগে মোক মায়ে চাহ বনাবলৈ মন গৈছিলে মোক কোৱা হ'লেও হয় মই দিলোঁহেঁতেন নহয় গৰম পানী সেক অকণমান লৈ লওক তেতিয়া ভাল পাব হ'ব মোক নুচুবি তই নালাগে মোক তোৰ হাতৰ গৰম পানী হেক মলম একো নালাগে তই মোক নুচুবি তই মোক নুচুবি নালাগে দিয়ক অলপ সেক দি দিওঁ ভাল পাব তেতিয়া নালাগে তই মোক চুব নালাগে নুচুবি তই মোক তই সেক দিলে মই আৰু সোনকালে মৰিমহে নুচুবি নালাগে তই সেক দিব মোক বতাহি দিয়া বোৱাৰী মই কৰি দিওঁ দিয়া বতাহিয়ে সেক দিয়ে বতাহিয়ে দিহে মই ভাল পাম নালাগে তই আকৌ চকল বা তোক দেখি থাকিলে এতিয়াহে ভাল লাগিছে বতাহি নাযাবি তই ভালকে দে হেকটো দিছো ৰ বৰ বিষাইছ তইনো বাৰু চাহ দি মৰিব লাগিছে কেলে তই হে সৰু বোৱাৰীক কোৱা হ'লে চাহ দিলেহেঁতেন নহয় হ'ব অকণমান ভাল পাইছো হ'ব মোৰ বৰ বোৱাৰীলৈ ফোন এটা কৰচোন মই দুখ পালোঁ বুলি ক তাইক সোনকালে আহিব তেতিয়া তাই আকৌ ফোন এটা কৰচোন এতিয়া গৈছিলেহে আহিব জানো আহিব তাই মোৰ খবৰ পালে সোনকালে আহিব ফোন এটা কৰ ফোনটো লগাইছো ৰ কাৰ লগতনো বিজি হৈ আছে
আকৌ এবাৰ লগাওঁচোন। অঁ ৰিং মাৰিছে দেই। অঁ ৰিং কৰিছে। হেল্ল' হেল্ল' অঁ কোনে কৈছে? অঁ মই কোলাগুটি ঘৈণীয়ে বতাহী বৌৱে কৈছোঁ। অঁ কওকচোন। অঁ মাৰে পৰিলে নহয়। অঁ ক'ত পৰিলে? এই পাকঘৰত চাহ বনাওঁতেই পৰিলে। অঁ সোনকালে মাতিছে এতিয়া। তেওঁনো চাহ বনাবলৈ কোনে কৈছিলে? মই এতিয়া ওলাই আহিছোঁহে। অঁ তোক সোনকালে মাতিছিলে। এই আপোনালোকে চাই থাককচোন, মই নোৱাৰোঁ পাই যাব। বাৰ্থডে পাৰ্টিলৈ আহিছোঁহে, ঘৰখনৰ পৰা ওলাবই নোৱাৰোঁ কামৰ পৰা। আজি ওলাই আহিছোঁ ইমান দিনৰ মূৰত। মোলৈ আৰু ফোন কৰি নাথাকিব দেই। হ'ব দিয়ক। অঁ ফোনটো কাটিয়ে দিলেচোন। তেনেকৈহে ক'লে নি? তাইলৈকে অকণমান আশা আছিলে, তাই তেনেকৈহে ক'লে যে মইনো এইবোৰ দেখা আগত কেলেনো মই দেখাই কৰিম আৰু। অঁ হ'ব দে, তই এতিয়া যিজনী বোৱাৰী এলাগী কৰিছিলি, এতিয়া তোক সেইজনী বোৱাৰীহে পালেগৈ তোক। মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল অ'। কোনহেন বোৱাৰীজনী পাই পিনি তই এনেকুৱা কৰিছ? এজনী এইফালে আছো ন। মইতো ক'ব নালাগিছিলে, ক'লো আৰু তই বেয়া নাপাবি, মোৰ মাফ কৰি দিয়। হ'ব মা, মই ধৰি থকা নাই নহয় সেইটো কথা। আপুনি মোৰে মা ন। আশীৰ্বাদ কৰিছোঁ আৰু তোৰ ভাল হওক দে, ঈশ্বৰে ভালে ৰাখক আৰু। নমস্কাৰ। আমি চাৰিজনী জাজলী পৰিয়াল হয়। আমি প্ৰথমবাৰৰ বাবে ইউটিউবৰ জৰিয়তে আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়াইছোঁ। বনাওঁতে অশেষখিনি ভুল ভ্ৰান্তি হ'ব পাৰে আৰু আপোনালোকে নিজৰ বুলি ভিডিঅ'টো আঁকোৱালি লয় যেন। যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰিব, বেয়া পালেও কমেণ্ট কৰিব। ভাল বেয়া যি পায় আপোনালোকে কমেণ্ট কৰিব আৰু লগতে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। ধন্যবাদ।